হাথিয়াৰ হামিদাবাদ মহাবিদ্যালয়ত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত কৰ্মবিৰতি কাৰ্যসূচী পালন। চৰকাৰে দাবী মানি নললে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে NPS কৰ্মচাৰীয়ে। ধুবুৰী জিলাৰ ঐতিহাসিক হামিদাবাদ মহাবিদ্যালয়ত অসম ভিত্তিত NPS কৰ্মচাৰীসকলে পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত পালন কৰে এই কৰ্মবিৰতি কাৰ্যসূচী। পুৱা 10 বজাৰ পৰা আবেলি 3 বজালৈ চলিব এই কাৰ্যসূচী। সেয়েহে অতি সোনকালে চৰকাৰে এই দাবী মানি লোৱাৰ বাবে আহ্বান জনায় NPS কৰ্মচাৰীসকলে। তৰফৰ পৰা সৰ্বাত্মকভাৱে অসমৰ কৰ্মবিৰতি কাৰ্যসূচী পালন কৰি আছোঁ। আমাৰ দাবী হ'ল আমাৰ অভিয়াস আগৰ পুৰণি পেঞ্চন ব্যৱস্থাটো বহাল ৰাখিব লাগে আৰু চৰকাৰী হতকাৰী সিদ্ধান্ত লৈ পেলাই যি 2005 চনৰ পিছত কৰ্মত যোগদান কৰা মানুহখিনিক পেঞ্চন ব্যৱস্থাৰ এটা নতুন পেঞ্চন ব্যৱস্থা নাম দি পেলাই যি হতকাৰী সিদ্ধান্ত লৈছে ইয়াৰ বিপক্ষে আমি কৰ্মসূচী হাতত লৈছোঁ। আমাৰ কাৰ্যসূচী দুদিনীয়া। আজি আমি সৰ্বাত্মকভাৱে কৰ্মবিৰতি পালন কৰি আছোঁ আৰু অহাকালি আমাৰ যিটো কৰ্মসূচী কাৰ্যসূচী হ'ব সেইটো হ'ল আমি মুখ্যমন্ত্ৰীলৈ সকলো BDO ব্লক ডেভেলপমেণ্ট অফিচাৰৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু অতি সোনকালে আমাৰ দাবী যদি মানি নলয় তেনেহ'লে আমি আন্দোলন ইয়াতকৈ আৰু ক্ষুদ্ৰতৰ কৰিবলৈ বাধ্য হ'ম আৰু অসম চৰকাৰৰ সকলো স্কুল কলেজ অফিচ আদালতৰ অচল অৱস্থা আনিব। ফকীৰগঞ্জৰ পৰা নুৰুদ্দিনৰ ৰিপৰ্ট, ডেইলি টাইম অসম।